हेलो আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন ভিডিঅ' মানে আজি আকৌ মানে দুমাহমানৰ পিছত আকৌ এটা খানাৰ আয়োজন হৈছে। দুমাহমান বিৰতি হৈ গ'ল, বিৰতিৰ পিছত আকৌ এটা খানা যেন তেনে ওলাইছেগৈ। আজি হৈ গ'ল আমাৰ লগৰে প্ৰমোদৰ বাৰ্থডে। আজি গৈ আছোঁ প্ৰমোদৰ বাৰ্থডেলৈ। প্ৰমোদে ঘৰতে আয়োজন কৰিছে, সকলোকে মাতিছে আমাক। বাকী টংকেশ্বৰক ল'বলৈ টংকেশ্বৰৰ ঘৰলৈ গৈ আছোঁ। মোৰ লগত যাব টংকেশ্বৰ, যদি বিজিত ঘৰত আছে বিজিত যাব চাগে। ফোন চোন কাকো কৰা নাই, মৰণা এটা মাৰি আছিলোঁ, লৰালৰিকৈ ওলাই আহিছোঁ। বাকী মাতটো চাগে অলপ বেলেগ বেলেগ শুনিব, বিৰাট চৰ্দি লাগি আছে। মৰণা মৰা ধূলি। টংকেশ্বৰৰ ঘৰ পাওঁ আৰু তাক ৰাস্তালৈ ওলাই আহিব কৈছোঁ, যদি ওলাই আহে। তো গৈ থাকোঁ, আহক, দেখুৱাই গৈ থাকিম আজি বাৰ্থডে কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ। আৰু বিশেষ একো নহ'ব চাগে, নহ'লেও সিহঁতৰ ঘৰত আমি যেনেকৈ ফূৰ্তি কৰোঁ আপোনালোকে চবেই জানেই। সিহঁতৰ ঘৰতে যিমানখিনি পাৰোঁ আৰু চেলিব্ৰেশ্যন কৰিম আৰু। গৈ আছোঁ, আহক, দেখাই গৈ থাকিম। আৰু এটা কথা দেই, চেনেলটোতো আপোনালোকে জানে একেবাৰে নতুনকৈ কৰা। যদি বেয়া নাপায় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। মোৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা একেবাৰে কম হৈ আছে। যদি ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে, মোৰ সেইবিলাক চাই ভাল লাগে, তেতিয়া চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। নতুনকৈ কৰা চেনেল, অকণ আগুৱাই যোৱাত সহায় কৰি দিব। টংকেশ্বৰ ঘৰ পাওঁ আৰু, আহক, গৈ থাকোঁ, আহক। টংকেশ্বৰ আহি পাই গ'লি, গাড়ীত উঠিলেহি। বাকী আকৌ বিজিতৰ ঘৰৰ ফোনটো ৰৈ আছোঁ বিজিতলৈ। কাৰ বাৰ্থডে আজি? প্ৰমোদৰ বাৰ্থডে। কিবা গিফ্ট লৈছ নেকি? গিফ্ট নাই লোৱা, বিজিতৰ দোকানৰ পৰা লৈ লো নেকি? চেদা পাত্তা ল'ব পাৰ তালৈ। য়েছ। ঠিক আছে, বিজিতক কৈ দিওঁ গিফ্টটো লৈ ল'ব। বিজিত ঘৰৰ পৰা ওলোৱা নাই, তাক কৈ দিওঁ গিফ্ট এটা ল'বৰ কাৰণে। আমাৰ গিফ্টবোৰতো জানেই, ভিডিঅ' আগৰ যদি ভিডিঅ'বোৰ চাই তেতিয়া গিফ্টবোৰ দেখিছে কেনেকুৱা দি থাকোঁ। চ' তাক আজি চেদাৰ পাত্তা দিম বুলি ভাবিছোঁ। সিহঁতে চেদা গৈ আছোঁ প্ৰমোদৰ বাৰ্থডে খাবলৈ। বিজিত, মই, টংকেশ্বৰ চিধা ৰাস্তা যদি ইহঁতক উঠাই পেলাই ঘৰৰ পৰা গৈ আছোঁ। বিজিতে তালৈ বাৰ্থডে গিফ্ট ল'লে বাৰু। কি ল'লি বিজিতে কৈ দে। তই চুনু লৈছ নি বাৰু তালৈ? মই অকল চাদা ল'বলৈ গৈছোঁ, তই চুনু ল'লি। প্ৰমোদৰ একেবাৰে প্ৰিয়। নাই, ইমান অপেনকৈ কৈ নিদিবি, কৈ দিলে বেয়া হয়, চবেই চাব ভিডিঅ'টো। নাই, সি নাখায়, চাদা নাখায়, সি ভাল ল'ৰা। এনেই তাক জোকাবলৈকে মানে লৈছোঁ আৰু। মানে প্ৰমোদে চাদা নাখায়। এবাৰ আমি ফুৰিব যাওঁতে মানে গম নোপোৱাকৈ মানে পেকেটৰ লগত চাদা দি দিয়া হ'ল। তাৰপিছত মানে সি তেতিয়াৰ পৰা সি আৰু তাৰ নামটোৱে চাদা। মানে তাৰ গিফ্টবোৰ চাদাই যায় আৰু। চবতকৈ প্ৰপাৰ টাইমত অহা মানুহ। আজিও আমি একদম প্ৰপাৰ টাইমত গৈ আছোঁ। মোটামুটি 8:03 হ'ল প্ৰপাৰ টাইম আৰু। সি আমাৰ তালৈ আহোঁতে মানে একদম প্ৰপাৰ টাইমত আহে। সোধে আগধৰি ফোন কৰি কেইটা বজাত যাম ক, একদম 7:30 পাবগৈ সি আৰু। সেইটো কাৰণে আমিও আজি অকণমান দেৰিকৈ একদম প্ৰপাৰ টাইমত আহিছোঁ আৰু। ভাতকেইটা খাম আৰু সুন্দৰকৈ। ভাত চাগে ময়ে বনাব লাগিব গৈ পেলাই। ভাতটোতো বনাই থাকোঁ। গৈ থাকোঁ, আহক, সিহঁতৰ ঘৰ পাই পেলাই কি কৰোঁ দেখাই আছোঁ। আহি পালোহি। মই বনাবলৈ পাম বুলি ভাবিছিলোঁ, ইয়াৰ ৰান্ধনি লাগি আছে দেখোন। ৰান্ধনি কি ক'বা, হেই ইমান আজি এডভান্স যে কেলৈ মানে মই আজি এক্সট্ৰা কৰিছোঁ। মোলৈ ৰ'বলৈ সময় নাই যে। আজৰি হৈ লৈছোঁ। বেয়া পোৱা নাই, ভালেই পাইছোঁ। কি বনাই আছা? এয়া মাংস, লোকেল মুৰ্গী। আচ্ছা, আৰু কি বনিব? অকল মাংস নেকি? আজি মাংস, অকল হেভি মাংস। 4.5 কেজি মাংস, মানুহ হ'লো 6টা। মাংস মানে বেলেগত হৈ আছে, ভিতৰত খুৰীয়ে বনাই আছে। জাষ্ট দিছাহে নেকি? দিছোঁ এই মাত্ৰ। জুইত বনোৱা মাংস মজা লাগিব। বনাব ব্লগ ধপাত দি দিব। পানী দি এইটো অকণমানকৈ ভাজি ইয়াতে সিজাম, তাৰপিছতে পানী দিম পিছত অকণমান। মই এইটো দি পানী
এই নাই মানে সিজাই নাই বিলাহী ওলা আছে এইটো ভেজি নিজালটো দি দিব এইটো হৈ থাকক বা মুড়ি বিকয় একদম কেনে মুড়ি চুগাৰ হলটো এইটো কথা মানে ধৰক যিকোনো বস্তু জামা মানে এই বস্তুটো সদায় ভাবি নাথাকিব ই কাম এইটো দেখো এই বস্তুটো খালে মানে কন্ট্ৰল কৰিব সদায় ভাবি নাথাকিব তুমি কিমান মানে খাব লাগিব এটা কম মানে এটা নম্বৰ দিব তো ভিডিঅ' কাটে মাৰ ইয়াৰ ইয়াৰ ভাগৰ কথা খানা ইয়াৰ ভাগৰ কথা ইয়াৰ নহয় আৰু টি বটল ইয়াৰ টি বটল ইয়াৰ ভাগৰ কথা আছে দিন তকে কথা ইয়াৰ এইটো বন্ধ কাটা ফটো দিয়া এই জিনি গুড গুড কথা এই কিলা মাল খোৱা পথ থাক লাগিলা সব বস্তু মই খোৱা পথ যিকোনো বস্তু কিমান মানে ইনভেষ্ট তো অলপ মাংস খালি চিন্তা কৰিব কৰা মই এবাৰ কৈছিলো ইমান কথা কৈ গৈলে দেখিও ৰাতি বিলম্বে আমাৰ মাছ দিন কৰা নাই নহয় আমাৰ দিন পকতি দিনৰ ভিতৰত মানে পকতি দিন ধৰে আমাৰ নিয়মিত নেকি মই লগ নিলে দেখিও কালি পাৰা আহিব পাৰো বহুত জগত বৰা আছে কোমাৰ আৰু ইজা ইজা নিজে মানে বৈদ্য তেল মই ভাবি থাকিলে একদম প্ৰমোদৰ জন্মদিনৰ শুভেচ্ছা দিলোঁ ভালে থাকক সি চবতে প্ৰপাৰ টাইমত পকগে তাকে মানে শুভেচ্ছা তাৰ বাৰ্থডে শুভেচ্ছা দি দিলোঁ বাৰ্থডেৰ শুভেচ্ছা দি দিয়া হেপী বাৰ্থডে প্ৰমোদ ভালে থাকক বিয়াখনো সোনকালে হওক চবতে প্ৰপাৰ টাইমত পকগে চবতে প্ৰপাৰ টাইমত পকগে য়েছ বাৰ্থডে শুভেচ্ছা দি দিয়া আমাৰ এম ডি ছাৰলৈ বহুত বহুত শুভেচ্ছা জন্মদিনৰ এম ডিৰ কাৰণে কি আনিম চকলেট এটা লৈ আছো কাগজতে মেৰি আনিছো আৰু দেই চকলেট বাৰ্থডে বয় হাই অনুভৱ কোৱা অনুভৱনো কি আৰু জীৱনটোত আৰু 31 বছৰ গছকিলো গৰুকি পেলাই এতিয়া 32ত ভৰি দিছো আৰু সিমানে আৰ্থিকভাৱে অকণমান আজি দুৰ্বল হৈ আছা আৰ্থিকভাৱে একেবাৰে দুৰ্বল হৈ আছে এই মাহটো দুৰ্বল হ'লেও আমি আছো আমি সহায় কৰিছোঁ থেংক ইউ লগৰ আকৌ সেইটোৱে আৰু লগৰ মানে কি আৰু মোৰ নাই আজি তোমালোকে দিবা সিমানে আৰু শুভেচ্ছা গোটেইকেইটাই দিছোঁ তোমালোক থেংক ইউ আৰু নকওঁ আৰু সিমানে আৰু দিয়া শুভেচ্ছা দিবলৈ আৰু এজন আহি আছে আমাৰ পৰশমণি এইবাৰ আমাৰ ৰাসত লৈছিলে পহৰি আৰু কি লৈছিলে পুতনা লৈছিলে হয় নাই পুতনা কিন্তু ধুনীয়া কৈছে প্ৰমোদক শুভেচ্ছা দি দিয়া কোৱা কিবা এটা প্ৰমোদৰ আজি বাৰ্থডে ডাঙৰকৈ কোৱা বাৰ্থডে তাৰ অনাগত দিনকেইটা সুখেৰে যাওক সেই কামনা কৰিছোঁ চবতে প্ৰপাৰ টাইমত পকগে সি প্ৰপাৰ টাইম কৈ থাকে মানে চবতে প্ৰপাৰ টাইমত পকগে সেইটোৱে এইটো বিজিত এইটো বিমান এইটো টংকেশ্বৰ এইটো বিটু এইটো ধুন এইটো টুন এইটো কাইকৰ হা হেই এইটো লাবা কিনো কম হিয়া বিয়াখন সোনকালে হ'লে প্ৰথম কথা ককাই নহয় জানো সোনকালে বিয়াখন হ'ব লাগে মই এতিয়া দুদিনতে বাপেক বনিম সি তাৰ বিয়া ছোৱালী ঠিক হোৱা নাই আজিলৈকে টকাহে ঘটিছে অকল আৰু একো বেলেগ একো হোৱা নাই সেইকাৰণে বিয়াখন পাতিব লাগে সোনকালে সেইটোৱে বাকী ভাল হওক তাৰ কষ্ট কৰি আগবাঢ়িছে ভাল হওক তাৰ ট্ৰেইননে বনোৱা মাংস খাই আছোঁ ইয়াত টেষ্ট কৰি আছোঁ আটাইকেইটাই গোটেইকেইটাই ধুনীয়া লাগিছে খাই এইটো ভাতৰ লগত খাম বুলি থৈ দিয়া আছে এয়া বাৰ্থডে বয় বিজিতে পূৰা টেষ্ট কৰাত ব্যস্ত কেনেকুৱা আছে পূৰা চুবাইছা বিজিতৰ এক্সপ্ৰেছন চোৱা আজি মই ভাল বনাইছো বোলে আজি ট্ৰেইননে ভাল বনাইছে আগতে মানে বিমানে বনোৱা খাই থাকো এতিয়া ক'ত যাব লাগিব ভাল লাগে বিমানে ভাল বনাই আজি ট্ৰেইননে ধুনীয়া বনাইছে মই কি ল'ব লাগিব নহয় ভিডিঅ'টো শেষলৈকে চাই দিবলৈ তুমি পইচা কালৈ পঠিয়াইছা ভাইটি লগৰ এজনলৈ আচ্ছা মাংস পুৰা বক কৰি আছে মুখা উতলি আছে নাই বক কৰি আছে এয়া হাত নিছে মাংসকে লৈছে একদম এইবোৰ কেক কটাৰ আগমুহূৰ্তত কেক কাটিবলৈ আনিছে নগাদা তাৰ আগমুহূৰ্ত কেক কটাৰ আগমুহূৰ্তত সেই ঘৰৰ চৌকাত দেখাই আছে ভাইটি তুমি আগধৰি কেকটো কাটি লোৱা তাৰপিছত তুমি কেকটো কাটিবা আহা ভাইটি লাইটৰ এন্ধাৰ মন্ধাৰ পোহৰত এয়া বাৰ্থডে বয় কেক কাটিবলৈ একদম সাজু লগত নগাদা ৰ'বা ওলাইছা কেকটো এইটো দেই
SS মহিলা আচ্ছা বাঁহাতে কাটিব লাগিব কাটা কাটা এইফালে আহিব লাগিব চাইডত কাটি বঢ়িয়া যিমান এফালে হয় নে আছো মই আছো হেপী বাৰ্থডে মই মাতে টু ইউ হৈ যাব কি ওলাইছে ঠিক নাই এখন SS ঠিক নহয় টেষ্ট কৰি দিছোঁ মই কি ওলাইছে কেকটোত কি ওলাইছে চোৱা হ'ব চুন চুন চাদা ওলাইছে যে কেকত ফেভৰেট বস্তু মোৰ ফেভৰেট বস্তু ওলাইছে চুন আন চেৰা মই ক্লাছ 6 পৰা মই চেৰা চুন খোৱা মানুহ অহংকাৰ নাই গৰ্ব নকৰোঁ কেক কটা হৈছিলে এইখনে কেক কটা হৈছিলে কি এই ওলাইছে চেৰা মোহাৰিছোঁ বনা বলা মোক সহপাঠীয়ে বনাবলৈ লৈছে যি খাই চেৰা সৰস্বতী আধা যি খাই প্ৰথম সৰস্বতী ডবল চোন ক'ত ভাত বাঢ়িলো অসমীয়া I am highly abducted কি কম আৰু I am highly abducted অসমীয়া বাৰ্থডে শেষ কৰি পেলাই টংকেশ্বৰ আৰু বিজিতক নমালো লাষ্টত ঘৰলৈ আহি আছো এটা খুব ভাল লগা সন্ধিয়া পাৰ কৰিলো ভিডিঅ'টোৰ ইমানতে শেষ কৰিছোঁ